নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ এটা স্পেচিয়েল ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত গৈ আছে দেখুৱাই আছোঁ আপোনালোকক আমাৰ মানে ডিফু মেডিকেল কলেজত DPL হ'বলৈ গৈ আছে। DPL মানে হ'ল IPL নিচিনা খেলা য়েছ IPL নিচিনা খেলা ইয়াত DMCH প্ৰিমিয়াৰ লীগ। তো সেইখনৰ এটা টীম হ'ল ছুপাৰ ৰাইনো। মই নিজে টীমটোৰ মানে স্পন্সৰো হওঁ অলপ চলপ। তো ছুপাৰ ৰাইনো টীমটো আজি মানে অলপ আগতে গোটেই মিটিং হৈ গ'ল। আমাৰ প্ৰিন্সিপাল মেডাম আহিছিল, এডিশ্যনেল ছুপাৰিনটেণ্ডেণ্ট ছাৰ আহিছিল, কোনোবা যোন আহিছিল মানে আমি যেনেকুৱা ধৰণৰ কাহিনী হৈ গ'ল অলপ পিছতে দেখাবলৈ গৈ আছোঁ। পুৰা টীম আমাৰ একদম পুৰা একদম জচিলা টীম। এইবাৰ বোলে জিকিবই বোলে, এইবাৰ ফাইনেল বোলে আনিহে এৰিব এইবাৰ। পুৰা খেলাও দেখুৱাম মই দুদিন পিছত যে এইকেইটা টিমৰ আমাৰ টিমৰ খেলাও দেখাব মোৰ এই চেনেলতে। চব দেখাম। তো এতিয়া ভিডিঅ'তে সেইখনকে চাই থাকোঁ। আৰু আসাম ৰাইনো হয় সবতকে ষ্ট্ৰং টিম। ৰাইনো যেনেকুৱা অসমৰ মানে স্পেচিয়েল না, অসমৰ আমাৰ এই DMCH ৰাইনো। য়েছ, ভিডিঅ'টো চাই থাকিব সেইখনলৈকে। পুৰা DPL সিজন ইয়াত পাব আপোনালোকে। য়েছ, লাইক শেয়ার এন্ড সাবস্ক্রাইব। য়েছ। এয়া হ'ল আজিৰ মিটিঙৰ এংকৰ ক্ষেমপ্ৰসাদ শৰ্মা। মিটিং অলৰেডি ষ্টাৰ্ট হৈ গৈছে। তো প্ৰথমতে সকলোকে একবাৰ দৰ্শক হৈ আছে সকলোকে দেখুৱাইছোঁ মিটিং ষ্টাৰ্ট হোৱাৰ আগে। আমাৰ ৰেসপেক্টেড প্ৰিন্সিপাল মেডাম প্ৰফেসৰ ডক্টৰ সুমিত্ৰা হাগজে মেডাম, আমাৰ কলেজৰ এডিশ্যনেল ছুপাৰিনটেণ্ডেণ্ট ছাৰ ডক্টৰ মীৰা চালাম ছাৰ, আমাৰ কলেজৰ ষ্টাফ প্ৰেছিডেণ্ট ছাৰ প্ৰফেসৰ ডক্টৰ ৰাজীৱ ৰমকি ছাৰ, HOD চাৰ্জাৰী, আমাৰ কলেজৰ এক্স ষ্টাফ প্ৰেছিডেণ্ট তথা বায়'কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ HOD ছাৰ প্ৰফেসৰ ডক্টৰ সৌৰভ বৰকটকী ছাৰ, তাৰপিছতে ইয়া প্ৰফেসৰ ডক্টৰ কাবেৰী ফিয়ানিধি মেম, MU কোঅৰ্ডিনেটৰ তথা আচলতে ছুপাৰ ৰাইনো টিমটোৰ জাৰ্চিখিনি মই স্পন্সৰ কৰিছিলোঁ আৰু জাৰ্চিত ইন মেমৰি অফ লেট NK ৰাভা মোৰ দেউতাৰ নামত উৎসৰ্গিত কৰিছিলোঁ। আৰু ইয়াৰ পিছতে আমাৰ উপস্থিত দৰ্শকৰ সন্মুখত আমাৰ যিখন ছুপাৰ ৰাইনো টিমৰ যিখন জাৰ্চি সেইখন উন্মোচনী কৰিছিল আমাৰ ৰেসপেক্টেড প্ৰিন্সিপাল মেডাম প্ৰফেসৰ ডক্টৰ সুমিত্ৰা হাগজে মেডামে উন্মোচন কৰিছিল সকলোৰে সন্মুখত। The two main sponsors of Team DMCH Super Rhino, Sir Miraj Alam and Sir Gunamani Rabha. The jersey is also in the name of beloved memory of Sir Gunamani Rabha's father, late NK Rabha. So I'd like to request the two chief sponsors to inaugurate this particular jersey and to hand over to ma'am. Please, sir. এইখিনিতে আমাক অনুৰোধ কৰা হৈছিল মোক আৰু ডক্টৰ মীৰা চালাম ছাৰক আমি মেডামক যাতে এই মেডামৰ নামত থকা যিখন জাৰ্চি সেইখন মেডামৰ হাতেৰে উন্মোচন কৰাওঁ
আৰু সকলোৰে আগত আমি সেইখন যাতে ধুনীয়াকৈ উন্মোচন কৰাব পাৰোঁ। আমাৰ ছুপাৰ ৰাইন'ছ টিমৰ যিখন জাৰ্চি সেইখন মেডামৰ নামতো আছে, কাৰণ মেডামো আমাৰ টিমৰে হয় সেই বুলি ভাবিছোঁ। আৰু ফ্ৰণ্ট With my blue sari. Thank you so much, sir. Program, Madam Principal, to hand over that particular jersey to Sir Gunamani Rabha and Sir Miraj. ইয়াৰ পিছতে আমাৰ ৰেচপেক্টেড প্ৰিন্সিপাল মেডামে প্ৰথমতে আমাৰ ডক্টৰ মিৰাজ আলম ছাৰক জাৰ্চিখন প্ৰদান কৰিছিল আৰু সেইখন উন্মোচন কৰিছিল, আৰু লগতে মোৰলৈকেও ইয়াৰ পিছতে ছাৰক দিয়াৰ পিছতে মোৰলৈকেও এইখন আগবঢ়াইছিল। মই সকলোকে দেখুৱাইছিলোঁ কেনেকুৱা দেখি গাত ল'লে কেনেকুৱা লাগিব, সকলোবোৰ দেখুৱাইছিলোঁ মই সকলোৰে আগত। The two sponsors, main sponsor of DMCS Super Rhino, Sir Gunamani Rabha, who had donated the jersey in the name of his beloved father, and Sir Miraj Alam had donated the jersey in the name of his daughter, Rana. ইয়াৰ পিছতে আমাৰ বিভিন্নজন প্লেয়াৰলৈকে জাৰ্চিবোৰ প্ৰদান কৰা হৈছিল। Come forward. Senior player of women alone, black request. Next, I'd like to go forward. Conquer to come forward to see. Like to request. Please hand over this particular jersey today. Like to call the seniors. The players. Who are the players of Super Rhino? Just for 1 minute, please stand. They are looking like rhinos. So before I begin, first I would like to ask the apology for being so late for the event, for the function. I would not like to justify my late coming, but because there was some pressing work, especially admission of the students from that in the name of the faculty, the father of our faculty, Dr. Gunamani Rabha, and I'd like to thank him personally for being a sponsor of the jerseys. At the same time, I'd like to excuse me, for the team, Dr. Miraj Alam, and all the faculty members who have come here in spite of their busy schedule, and all the other activists of sports, be it cricket or be it football or be it indoor games, be in good flying colors, show what the rhino is supposed to show them the fighting spirit. Okay? And with the jersey, it not only brings about unity, it shows you belong to something. That sense of belonging is very much the feeling of pride in seeing a jersey, the feeling of pride belonging to. I wish not to conclude anymore because of my bad throat. Thank you all.
dignitaries on the dais, and all the sports lovers. They used to get various opportunities like Elons, College League, and also the Premier League cricket tournament. Both they used to make. And carry forward. ফটো ছেশ্যন হৈ যোৱাৰ পিছতে জাষ্ট আগৰ দিনা মই কি কৰিছিলোঁ জাষ্ট সেইখিনি আহি পোৱাৰ পিছতে সেইখিনি অকণমান আপোনালোকৰ আগত দেখুৱাইছোঁ পিন্ধি ল'লোঁ কিন্তু এতিয়া নিপিন্ধো কিন্তু দেই এইটো অহাকালিহে আমাৰ মুকলি হ'ব গৈ আছে এইবিলাক পূৰা আহি পালে শান্তনে চাই আছে আৰু অচিন্ত চাই আছে মুন্নাও চাই আছে এইকেইটা